तामुलपुर जिल्लानि गरेसरनि राभा भवनाव हारिमुआरि महासंग्राम हाबाफारिखौ बेखेवबाय। VCDC लेभेलाव जानो गोनां हारिमुआरि महासंग्राम हाबाफारिखौ बेखेवनानै होयो रङिया विधानसभा बियाबनि MLA एबा आसाम हादोरसा BJPनि आफादगिरि भबेश कलिताया। गामि ओनसोलनि रोंगौथि गोनां सुबुंफोरखौ सायख'नानै दिहुननायनि थांखि हादोरसा सोरखारा बे हारिमुआरि महासंग्राम हाबाफारिखौ लानाय जादों होनना मिथिना मोनो। मख'नो गोनांदि दिनैनि बे हारिमुआरि महासंग्राम बेखेवनाय हाबाफारियाव MLA भबेश कलिताजों लोगोसे तामुलपुर जिल्लानि जिल्ला बेंगिरि बिद्युत बिकास भागवती, गरेसर जौगाखां खोन्दोनि सार्कल अफिसार मनज ज्योति बरा, BTCनि EM रनेन्द्र नार्जारी आरो गोबां मेलेमजिबि सुबुंफोरा बाहागो लादोंमोन। অৱগত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি সমগ্ৰ অসমতে সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ হৈছে আৰু এই প্ৰথম পৰ্যায়ত আমি VCDC লেভেল অৰ্থাৎ GP লেভেলত আমাৰ হ'ব আৰু আজিৰ পৰা 29 তাৰিখলৈকে চলিব। তাৰ পৰৱৰ্তী সময়ত ডিচেম্বৰ 5 তাৰিখৰ পৰা আমাৰ LAC সমষ্টি পৰ্যায়ত আমাৰ হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত জিলা পৰ্যায়ত হ'ব। ইয়াৰ মুখ্যতম উদ্দেশ্য দুটা, এটা হৈছে যিসমূহ সুপ্ত প্ৰতিভা আছে গাঁও বা গাঁও অঞ্চলতে বা চহৰ অঞ্চলতে হওক, যোনে বিকাশ হ'বৰ কাৰণে এখন প্লেটফৰ্ম পোৱা নাই বা সুবিধাও পোৱা নাই, তেওঁলোকক সুবিধা দিয়া। ইয়াৰ বাহিৰেও সংগীত সাহিত্য বা খেলৰ লগত মানুহৰ যদি সংস্পৃশ্য হয় বা সংযোগ হয়, আমাৰ যিসমূহ মনৰ যি হেৰি থাকে, দ্বিধাবোধ থাকে বা আমাৰ যি অপসংস্কৃতি থাকে তাক আমি দূৰ কৰিব পাৰোঁ। এই দুটা মহান উদ্দেশ্য লৈ এই কাৰ্যসূচী দুয়োটাই খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ কৰা হৈছে আৰু আমি ৰাইজৰ স্বতঃস্ফূৰ্ত আমি সহযোগিতা পাইছোঁ আৰু আমি সেইটো কাৰণে সফল হৈছে বুলি আমি ভাবি লৈছোঁ। যিহেতু আজিৰে পৰা আৰম্ভই হ'ব, প্ৰায় প্ৰত্যেকজোৰা কাৰ্যসূচী আপোনালোকৰ আছে, কোনে ক'ত কেনেকৈ থাকিব? আমাৰ প্ৰত্যেকটো VCDC লেভেলতে আমাৰ তেওঁলোকে যিসকল প্ৰতিযোগীয়ে অন্তৰ্ভুক্ত কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে, প্ৰত্যেক VCDC লেভেলত আমি ইতিমধ্যে VCDC আমাৰ সভাপতি, উপসভাপতি আছে আৰু এটা টেকনিকেল টীম আমি জাজ আছে, তাত মিউজিচিয়ান আছে, তেওঁলোকক ভাগ ভাগ কৰি দিয়া হৈছে, বিষয়া দিয়া হৈছে, তেওঁলোকে সেইমতে প্ৰত্যেকখন VCDCতে তেওঁলোকে চলাই যায়। দীপাৱলী আহি আছে, গোটেই তামোলপুৰ জিলাতো কেনেকুৱা বাধা থাকিব নেকি? দীপাৱলীৰ ক্ষেত্ৰততো অন্য বাধা নাই, যিখিনি গতানুগতিক যিখিনি বাধা আছে, আমাৰ মুকলি জেগাত আমাৰ ফটকা ফুটাব লাগে, হেভি চাউণ্ডৰ ফটকা ফুটাব নালাগে, বাচ্ছাই যদি ফটকা ফুটাবলৈ যায় লগত ডাঙৰ মানুহ অভিভাৱক থাকিব লাগে। সেইখিনি আমাৰ যিখিনি সাধাৰণ হেৰি আছে সেইখিনি ইতিমধ্যে আমি দিয়া হৈছে। আমাৰ সকলো পুলিচ থানাক এলাৰ্ট কৰা হৈছে, চাৰ্কল অফিচ এলাৰ্ট কৰা হৈছে আৰু অন্যান্য আমি সংস্থাবিলাকো মাতি আমি মিটিং কৰিছোঁ দুৰ্গা পূজাৰ লগতে। সেইখিনি সাৱধানতা আমাৰ থাকিব। বিক্ৰীৰ ক্ষেত্ৰত তেনেকুৱা অন্য নিষেধ নাই। আমাৰ এতিয়ালৈকে আগে পিছে যেনেকৈ ধৰণে আমাৰ পাৰ্মিশ্যন হয়, পুলিচৰ পৰা আহে, ফায়াৰ ছেফটিৰ পৰা আহে, চাৰ্কল অফিচৰ পৰা আহে, আহিলে আমি জেগা অনুসৰি আমি তেনেকৈ তেওঁলোকক দিওঁ। আৰু তাতো কিছু কথা আছে যে তেওঁলোকে যাতে পৰাপক্ষত স্থানীয় শিল্পীৰ যি বনোৱা যিবিলাক আছে তাক সুবিধা দিলে ভাল। আৰু মইতো এটা আহ্বান কৰিম, যদি মোক আপোনালোকে বিষয়া হিচাপে সোধে যে গ্ৰীণ দেৱালী হ'ব লাগে, বন্তি জ্বলাওক, তেওঁলোকে অন্যান্য ফূৰ্তি কৰক, যাতে আতচবাজি কৰি পেলাই প্ৰদূষণ কৰিব নালাগে। কৰিবলৈ হ'লে সংস্কৃতি আৰু ক্ৰীড়া এই দুটা দিশত আমি আগবাঢ়িব লাগে আৰু সেই নিমিত্তে এইবেলি প্ৰথমবাৰৰ কাৰণে ক্ৰীড়া মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম নামেৰে এই দুটা কাৰ্যক্ৰম। আজি আমাৰ সাংস্কৃতিক মহাসংগ্ৰাম নাম কি দিছে? মহাসংগ্ৰাম। এই সংগ্ৰামত আমি সকলো সহযোগিতা আগবঢ়ালোঁ। কৈছে যে সংগ্ৰাম নাম অতি জীৱনৰে। সংগ্ৰাম হ'ল জীৱনৰ অন্য এটা নাম হ'ল সংগ্ৰাম। সংগ্ৰাম বিভিন্ন ধৰণৰ হ'ব পাৰে, এইটো হৈছে সাংস্কৃতিক সংগ্ৰাম। যে ইয়াত যিসকল আমাৰ নমস্য ব্যক্তি আছিলে, বিষ্ণু ৰাভাদেৱ, ভূপেন হাজৰিকা, লগতে জ্যোতি ককাইদেউ, ৰবীন্দ্ৰ সংগীত, লগতে আমাৰ যি পৰম্পৰাগত হয়, আমি ট্ৰেডিশ্যনেল আমাৰ বিহু হওক, বাগৰুম্বা, খেৰাই, যিবিলাক দলীয় নৃত্য, এইবিলাক আমাৰ পাহৰি গৰ্ভত যেন যাব নোৱাৰে। উঠি অহা প্ৰজন্মৰ যেন ধাউতি বৃদ্ধি হয়, উঠি অহা প্ৰজন্মৰ জৰিয়তে ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ বৃদ্ধি হয়